হেল্ল', কি খবৰ? সকলোৰে ভালে আছেনে? সকলো আজি ৰাতিপুৱা উঠি বিচনা পাৰি ভাবিলোঁ মন্দিৰত যাম, কাৰণ আজি হৈছে মোৰ মানুহজনৰ জন্মদিন। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। জন্মদিনৰ বহুত শুভেচ্ছা থাকিল তোমালৈ। তুমি সদায় ভালে থাকা, সুস্থ থাকা, তোমাৰ সকলো সপোন যেন পূৰণ হওক। আৰু তোমাক লগ পোৱাৰ পৰা এইটো হৈছে তোমাৰ প্ৰথম জন্মদিন, গতিকে সেইকাৰণে ভাবিলোঁ এপাক মন্দিৰৰ পৰা আহোঁ। এনেকৈ আমি আহি পালোঁ বাসুদেৱ মন্দিৰত। সকলোৱে যেন তেওঁক আশীৰ্বাদ কৰে, তেওঁ যেন সদায় ভালে থাকে। এনেকৈ আমি মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আহিছোঁ ঘৰ পিনে। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰিব আৰু সকলোৱে যেন তেওঁক আশীৰ্বাদ কৰে।